পথাৰতহে যাব চাগে। নমস্কাৰ ৰাইজ, বিশ্ব অসমীয়া ভাওনা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভাওনা আছে ঢকুৱাখানা। যাবলৈ ওলাইছে ঢকুৱাখানালৈও, মানে বহুদিন ভিডিঅ' দিয়া নাই, ঘৰতো অলপ প্ৰব্লেম চলি আছিলে, নিজৰ মানুহটো ব্যস্ত আছিলোঁ কিছুমান কামত, সেইকাৰণে ভিডিঅ' দিব পৰা নাই, বেয়া চেয়া নাপাব ৰাইজ। আৰু আজি আছে লগত এয়া আমাৰ ছাৰ ঢকুৱাখানা ধেমাজি চব লৈ লৈছে আৰু ৰাইজে আৰু দেই। বসন্ত কিবা এটা কোৱা। ভাল লাগিব, আজি ভাল লাগিব, মজা লাগিব। আজি কেইবাটাও আমি যোৰহাটৰ পৰা একেলগে আজি 8জন মান যাম নেকি নহয়? 8জন মানে বাসুদেৱত আজি কপাবলৈ ওলাইছে ৰাইজ। ময়ো লগতে অকমান সংযোগ কৰিছো আৰু এই বসন্ত জুই ৰাইজ, বসন্ত জুই। তাকে আৰু আপোনালোকে চাই থাকিব ভিডিঅ' মোৰ আজিতো ধামাকা ভিডিঅ' হ'ব, এখনলৈকে চাই থাকিব আপোনালোকে। দেখাই থাকিম ৰাইজ ভিডিঅ' চব, ভাওনা ভিডিঅ' দেখাম অকণ অকণ। যিমানে ছাবস্ক্ৰাইব কৰিব সিমানে ভিডিঅ'বোৰ নাপাব আপোনালোকে, আৰু যিমানে লাইক কমেণ্ট নকৰিব সিমানে মানে চেনেলটো মানে বেয়া হৈ যাব নেকি? ঠিক আছে ঠিক আছে, বসন্ত ডাউন দিছে মানে দেই ৰাইজ। এই আমি ভাওনা ঘৰ পাইছোঁ। এই খুব ধুনীয়া পৰিৱেশ, খুব সুন্দৰকৈ চাকি দিছে। নামঘৰ পাই গ'লো আৰু এয়া গৃহস্থত খাবলৈ মানে খাই লওঁগৈ, তাকে খাই থাকিব ৰাইজ, দেখাই থাকিম। ফাইনেলি পাই গ'লোহে আমি, আৰু আমাৰ তুলচিতা আছে আজি, আমাৰ এইজন ছাৰ, এইবোৰ মানে কি ক'ব আৰু, এইজনে মেইনজন গাঁৱলৈ চচমা তচমা লগাই আছে, খুলিয়াই দিয়ে। ৰেডি হৈ গ'ল আৰু ৰাইজ ভূমিকা চলি আছে। মেকআপটো কেনেকুৱা লাগিছে জনাব দেই, নিজে মাৰিছোঁ মেকআপটো, চেষ্টা কৰি আছোঁ আৰু। সেইটো বসন্তই মেকআপ মাৰি আছে আৰু, আজিকালি চবেই নিজে নিজে মেকআপ মাৰে। ৰেডি হ'লো আৰু ৰাইজ।
উত্তরে প্রলিপন করি এই দৃষ্টিহীন অন্ধ পিতা মাতার আসলের ধন পিতা কসম বাসা তোর মুখের এই শুনো কিমান দূর পালকি আমি মানুহজন আছিলে আহিলে আমি এতিয়া অযোধ্যাৰে দক্ষিণ প্ৰান্তৰে সীমামূৰীয়া অৰণ্যৰ মাজত অংশ পিতা মাতাৰ আচলৰ ধন আচল বাপা কাছাপিয়া গৰ্ভ কৰি তোৰ কুকুমল দেখা আনন্দ নবুৱে সঁচা কথা বাসা পিতা আমি তোৰ ওচৰত অপৰাধী আমি তোৰ গলগ্ন হৈ কিমান শাস্তি দিছো বাসা পিতা পিতা আই বাবা তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই উত্তৰ প্ৰধান কৰ্তব্য তোমালোকক সেৱা কৰিবলৈ পাই মই যে কিমান আনন্দ পাওঁ সেয়া তোমালোকক কেনেকৈ বুজাম কষ্ট কৰাৰো এটা বয়স থাকে বাচ্চা এই কোমল বয়সতে তই যিমান কষ্ট কৰিছ তাক আমি কেনেকৈ সহ্য কৰিম বাচ্চা কেনেকৈ সহ্য কৰিম মই
কষ্ট করিলো যে বৃত্তির বাবে এই এই বিনন্দিয়া সৃষ্টি দেখিবলৈ পালো কি ভাবছে দহ মাহ 10 দিন গর্ভত রাখি বৈক্ষর অমৃতেৰে মোকে ডাঙৰ দীঘল কৰিছিল তেনে পিতৃ মাতৃৰ শৰণ সেৱা কোনোবা পুত্ৰই জানো বুজিব পাৰিব কোনেও নোৱাৰে আৰু ময়ো নোৱাৰো তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি পিতা জীৱনেই শিকাইছে পিতা তোৰ তোৰ সমনীয়াই আহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই বয়সতে তই তই আমাক জীয়াই থাকিবলৈ জীৱনে সংগ্ৰাম কেতিয়াবা ভোক পিতা কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে ৰ'দে বৰষুণে জাৰে জহে তিতি পুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ তোমালোকৰ প্ৰশ্ৰয়ত থাকি সাহস পাওঁ তোমালোকৰ অবিহনে মই বৰ নিখৰুৱা হৈ পৰিম পুত্ৰ পৰি সৰু যেতিয়া এখানি মাত সিয়া মোৰ হাত পৰি যায় পুত্ৰ বুলি সৰু যেতিয়া এখানি মাত সিয়া মোৰ হাত পৰি যায় পিতা নকৰি পৰম যাও আমি নিজ লক্ষ্য স্থানে পইচা আছে না মদ খাবলৈ পইচা দক্ষিণ প্রান্ত বয়সন কোনা নাই সমাধান আছে দেখিলা না পক্ষীৰ মাত পিতা সন্ধ্যা নামি আহিলেই নেকি ধৰাৰ নহয় পিতা নহয়তো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাত দুৰ্ভিক্ষই দেখা দিছে অনতি পৰমে প্ৰজা মংগলে ৰাজ্য এৰি কৰিছে গমন এই বনৰ পশু পক্ষীগণে হৈছে দেখান্তৰে সকলোৱে কৰিছে পছাৰি ৰজা দশৰথৰ বাবে ৰাজ্য চেঙোৱা হৈছে অমংগল আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ অভাৱ হোৱা নাই তথাপিতো অকমান ৰবা বুলি কৈ দিয়া ভাই ভালকে দেখাই দিয়া অকমান ৰবা
কৰ্মৰ বাবেই পিতা ৰজা দশৰথৰ কৰ্মৰ বাবেই এই শান্তিপ্ৰিয় প্ৰজাজনে আজি ভোগিছে নিকা পিতা পবিত্ৰ জন্ম মামীৰ লগত থাকিবা মই ভাইটি গালি ভাষা দিলে শান্ত হো পিতা উত্তেজিত নহবা তুমি বলা পিতা যাও আমি নিশ্চয় মাছল নাযোৱা বল বাছা বল আপনিয়ে আমি এতিয়া সময় চাওঁ ৰাইজ ভাওনা আদায় কৰি ঘৰলৈ আহি আছোঁ এতিয়া হৈছোঁ আৰু ৰাইজ পোহৰ হৈ গ'লে দেখি ফাইনেলি এতিয়া 4:30 বাজিছে 4টা বাজি গৈছে আমি এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া লোকে চোতাল আহিছে আমি ঘৰলৈ সোমাম দিয়া ভাওনা শেষ কৰি এতিয়া ভাওনা মেকআপৰ দৃশ্যটো দেখিছে চবে এই দৃশ্যটো দেখা নাই এয়া চবে ৰাইজে দেখিছে আৰু ভাওনা উপায় নাই ৰাইজ ভাওনা জীৱন নাপায় আৰু লাগি আছে মানে টকা লিখতে নাই বোলে চাই থাকক যাওঁ নাই আমি বৰষুণৰ অৱস্থা আজিলৈ নমস্কাৰ স্বাগতম জনাইছোঁ বিশ্ব ভাওনা চেনেলটোলৈ মোৰ দুটামান কথা ক'বলগীয়া আছিলে একো নকওঁ বহুত দি দিলোঁ জমাইছে দেই